এই আমি লাডাখ গৈ আছো। এইখন মৰ্ণিং এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, মোৰো বহুত ভাল। আৰু আজি এটা অন্য ব্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। তো আজি ব্লগটো বহুত স্পেচিয়েল হয়। আজি আপোনালোকক মই দেখাম কুঁৱৰপুৰা কোঁৱৰৰ এটা গান আছিল, কবিতা কেনেকৈ লিখে এনেকুৱাটো সেই গানটো শ্বুটিঙৰ লোকেশ্যন অলপ দেখাম। তো প্ৰায়খিনি তাৰ অলপ লোকেশ্যন যিখিনি চাহ বাগানৰ মাজত আছিল, তো প্ৰায়খিনি আছিল মাৰ্ঘেৰিটাৰ আৰু এইখিনি আছিল অলপ মেঘালয় ছাইডৰ। তো সেই যিখিনি বাগানৰ এলেকা আছিল, তো সেইখিনি আজি মই এক্সপ্ল'ৰ কৰিবৰ কাৰণে লৈ যাম। তো লগত আজি দুজন দাদা আছে। তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। নহয়, ইয়াক মই লৈ কিনে দেখাইছিলো হয় ভাবিছো আৰু এই কিন্তু ভিডিঅ' কৰিছা না আৰু মজা লাগিছে মোক। তুমি ফুলি গৈছা নেকি? আমি ফাইনেলি জেগাটো পাই গ'লো, কিন্তু শ্বৰ্টকাট ৰাস্তাটো বন্ধ হৈছে। তো আমি লং কাৰ্ট দি যাব লাগিব এতিয়া। আৰু লং কাৰ্টটো এইফালে দি একদম এনেকৈ এইফালে ইয়াত পানীও জমা হৈ গ'ল, তো জাগাত যাব নোৱাৰিলোঁ। আৰু বাগানখন হাই দূৰত, সেইটো ভিউ দেখাই আছোঁ গৈ পিনে। আজিও ফুল এডভেঞ্চাৰ হৈ যাব নেকি বাৰু কেনেকুৱা সেইদিনা নিচিনা? কি ক'বা, সেইদিনা এডভেঞ্চাৰটো কিন্তু ভাল লাগিছিলে আকৌ। এই আমি লাডাখ গৈ আছো। মিনি লাডাখ এখন ৰতাং পাছ গৈ আছো। ৰতাং পাছ খাৰডুংলা নাযাওঁ আজি, বেছি ওখ হৈ যাব। সময়ো নাই নহ'লে গ'লোহেঁতেন। তো ফাইনেলি আহি একদম মেইন লোকেশ্যন পাই গ'লোঁ। তো কেমেৰাটো ইমান ভালকৈ অহা নাছিলে, কাৰণ বহুত দেৰি হৈ গ'ল। আৰু পিছত লোকেশ্যনটো সেইটো একদম ওপৰত পূৰা ওপৰকৈ দেখিছা ন? তো এবাৰ উঠিব লাগিব। আৰু যিখন কুঁৱৰপুৰা কুঁৱৰ আছিলে, তো প্ৰায় তাৰ মানে প্ৰায়খিনি লোকেশ্যনটো মাৰ্ঘেৰিটা এইবিলাক জেগাই আছিলে। আৰু চবফালে পাহাৰ জেগা আছে, এইফালে বাগান আছে, এইফালে পূৰা পাহাৰত বাগান আছে। একদম ওপৰলৈকে তললৈকে যাম। তো এটা অলপ সৰু সুৰা ট্ৰেকিং কৰিব লাগিব ওপৰলৈকে, কাৰণ ওপৰলৈকে যাবলৈ অলপ লিফ্ট ব্যৱস্থা নাই। ইয়াত মাটিতে মাছ কাটি পূৰা ষ্টেপ টাইপ বনাই থৈছে। একদম ওপৰলৈকে যাব লাগিব। আৰু ইয়াৰ পৰা এটা ভিউ দেখাইছোঁ। আমি সেই বাইকখন নিচিনা তাৰপৰা আহিছিলোঁ খোজকাঢ়ি পিনে। ভিউ চোৱা, ভিউ এইখন পূৰা মাৰ্ঘেৰিটা টাউন ওলাইছে ন? পূৰা হয় নাই? এইখন কি ওলাইছে সেইটোকেইটা? সেইফালে ঘৰকেইটা এই গছকেইটা ভাল চোন ওলাইছে। হে নদীখন এইফালে। কি মজা! What a view, what a beauty, what a view. চব আগত গুচি গ'ল মোৰ। তাৰ পৰা আৰু মজা লাগিছে। গোটেই ঘাঁহ হৈছে ন? পৰিছিলোঁ লগত। কি মজা লাগিছে। একদম চাহ বাগানৰ মাজে মাজে পূৰা গৈ আছোঁ। আৰু গান যাব চাৰি ওপৰত একদম ওপৰকে যাম। ছানছেটটো তেতিয়া হ'লে ভাল লাগিলে ন? পামগৈ না ছানছেট আমি? অলপ সোনকালে আহিব লাগিছিলে। আমি ইমান লং কাট দি কেলে যাম? শ্বৰ্ট কাট দি যাম।
শৰ্টকাট উঠিব নোৱাৰিছে লং কাট দিব লাগিব পৰা গ'ল হ'লে শৰ্টকাট দিব জিৰক বাগানত একদম আহি আছো ওপৰলৈ গৈ আছো মানে আৰু ওপৰলৈ আহি গ'লো কি মজা কি মজা 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 লগত এখন ছানছেট আৰু লগত ধুনীয়া লোকেশ্যন A few moments later. So, ভাগত মাৰি লওঁ তো আহি একদম মেইন জেগা পাই গ'লো য'ত আহিব বিচাৰিছিলোঁ একদম টপত তো পিছফালে এইফালে ছানছেট ছানছেট এইফালে মই এইফালে লুইটাহঁতে গোটেইকেইটা তো পানী লাগিছিলে এতিয়া অলপ পানী দৰকাৰ হৈছে পানী নানিলোঁ আমি যিহেতু চবফালে চোৱা কি মজা লোকেশ্যন খেল হৈ আছে হালা হৈছে সেইকাৰণে তো এটা বেক কেমেৰা দেখাই আছো বাৰু আমি তলৰ পৰা আহিছোঁ নেচাৰেল বিউটি ইয়াৰ পৰা ষ্টাৰ্ট হয় আমাৰ পাটকাই পাহাৰটো এই পাহাৰটো যোনটো আগফালে আমাৰ দেখি আছে আপোনালোকে বৰ্তমান এইটো পাটকাই পাহাৰ আমি ওপৰলৈ আহিছিলোঁ তিনিজন মানুহ দুইটা মনোৰঞ্জনদা আৰু আকাশদা মানে নাহিলে আজি অলপ বেলেগ কিবা হৈ গ'ল এইবিলাক পাছত জনাওঁ আমি কি হৈছিলে আমাৰোতো প্লেন নাছিলে যে আহিম বুলি কিন্তু পটককৈ হৈ গ'ল আমাৰ গ'ল্ড ফিল্ডৰ প্লেন আছিলে আৰু যিটো গ'ল্ড ফিল্ড বন্ধ তো ভিডিঅ'টো বাকী ভাল লাগিলে চবেই চাই তো আশা কৰিছোঁ ভিডিঅ' চাই সকলো ভাল পালে যদি ভিডিঅ' চাই সকলো ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু চেনেলটো নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তো অন্য এটা টপিক আৰু অন্য এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম টিল দেন কিপ ৱাচিং জয় অসম Hey, Bill, I'm in the mood for a switch up. I hit the function, hit the rose till I hiccup. I hit the stage and leave with money that's a sticker.